বন্ধু বান্ধৱীসকল কি খবৰ বাৰু আপোনালোকৰ নিশ্চয় ভাল আৰু মোৰো ভালে দিয়ক মানে বহুত দিন মানে ইউটিউবত ভিডিঅ' দি দিয়া নাছিলোঁ বহুত বেয়া লাগিছিল মানে গাইছ আজি মানে ফুৰিবলৈ যাম মানে এতিয়া ভাটিবেলা হৈছে সময় মানে যাম গাইছ মানে আমাৰ ৰঙিয়াত মানে উৰণি শিকিব বনাইছে তাৰে মানে তাতে যাম মানে ফটো উঠিবলৈকে যাম আৰু ভিডিঅ' বনাবলৈকে যাম আৰু গাইছ আপোনালোকৰ লগত ৰখাম ব'লক মানে আজি মানে ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ গাইছ মানে ইয়াৰ লগত যাম মানে দিগন্তৰ লগত আহিছে মানে দিগন্ত যাব মোৰ লগত গাইছ দেই আৰু তাৰপৰা এবাৰ ফুৰিব আৰু বেলেগতো যাওঁ আৰু গেৰাণ্টি নাই গাইছ দেই আৰু ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইছ এনেকৈ মানে যাই আছোঁ গাইছ হাতেদি যাই আছে গাইছ দেই আৰু ই চাইকেল চলাই আছে এনেকৈ মানে হাৰ্ডেষ্টা পালোঁ গাইছ এনে নচলো গাইছ যেতিয়া মানে গাড়ী খালী পাওঁ মানে আৰু গাইছ ব্ৰেকো নাই ডাঙৰ কথা এয়া মানে গাইছ উঠি ল'লোঁ মানে ইয়াৰ গাইছ বম বল কৰিছে হা বেয়া বল কৰিছে দেখোন অঁ বিল্ডিং আৰু গাইছ ইয়াত মানে ৰং কৰি আছে মানে ৰঙৰ কিবা আমাৰ কাম আছে নাজানো আৰু গাইছ মানে উঠিলোঁ মানে এই চাব পাৰে মানে অৱস্থা আমাৰ এবাৰে সেনেকৈ আহিছিলোঁ মানে সেইটো ৰাস্তাৰ পৰা সেনেকৈ আহিছিলোঁ মানে গাইছ এইবাৰ তাতে ৰখি আছোঁ মানে এবাৰ চাব পাৰে গাইছ অৱস্থা উৰণ সেইটো জংঘল দেখাই আছোঁ ৰ'ব আৰু আৰু গাইছ বাইক মই আহি আছে দেখোন গাইছ চাব পাৰে একদম গাইছ চাব পাৰে গাইছ চাব পাৰে ঘূমি পেলাই মানে ফটো তুলি আছোঁ ই মানে কেমেৰা মাৰ আছে তাৰ মোবাইলটো দি আছোঁ মোৰটো মানে ভাল নহয় যিহেতু গাইছ সেইকাৰণে মানে এটা ঘূমি পেলাই পূৰা ফটো তুলি আছোঁ মানে গাইছ সিফালৰ পৰা মানে আহি আছে গাড়ী দেই আৰু চলি আছে বৰ্তমান মানে ফটো মেইন না গাইছ ফটো নহ'লে মানে জীৱনত একোৱেই নহয় মানে কাৰো মানে চাব পাৰে মানে পূৰা মানে আৰু গৰমো তামান মানে গছ পুলি নাই গছ নাই কাষত আৰু আছে কিন্তু এইগিলাখান মানে ভাল লাগে মানে ভিউটো ভাল লাগে কিন্তু ইয়াৰ পৰা যিখিনি মানে ভিউ উঠে না গাইছ আৰু এইফালে যাম ৰ'ব মানে দেখাই আছোঁ আপোনালোকক মানে এইফালে ছ'চাইটি মানে এইফালে মানে মূৰাৰাই যাব পাৰি মানে এইফালে দি গাইছ চিধাই কিন্তু দেখা নাপায় আৰু ইয়াৰ পৰাই দেখাম আৰু আপোনালোকক মানে এনেকৈ যাই পেলাই মানে আগত দেখি যাওঁ ৰ'ব কেনেকুৱা মানে ফিল্ডটো কেনেকুৱা লাগে চাওঁ মানে গাইছ মানে গাড়ী কিন্তু আহি আছে কিন্তু এখন দুখনকৈ মানে কেনেকুৱা আমাৰ মানে আগেদি মানে যাব পাৰি দেখছি না গাইছ এনেকৈ ওলাব পাৰি আৰু গাইছ দেই আৰু আমি যোন চাইড যাই আছোঁ সেই চাইডে মানে গুৱাহাটী চাইড যাব পাৰি আৰু যোন ইটো ৰাস্তা যি আছে ইটো ৰাস্তা হৈছে মানে নলবাৰী চাইড যাব পাৰি আৰু গাইছ সেই পূৰা চিধা পেলাই আছে যে ভাল লাগিছে মানে গাইছ বহুত বহলো কৰিছে গাইছ ৰাতিপুৱা মানে আহি পোৱা নাই এই ফাৰ্ষ্ট আহিলোঁ আৰু গাইছ কাষতে মানে বনাই থকা এইটো গাইছ দেই আৰু একবাৰ ফটো মান দিব লাগে গাইছ মাত দিব লাগে তাক ফটো কেইখনমান মাৰি পেলাই মোৰ ষ্টাইলত মানে চাইকেল চলাবলৈ ধৰিলোঁ মানে হাতেদি পেলাই মানে চাব পাৰে মানে এয়া চলাই আছোঁ মানে বৰ্তমান চাব পাৰে গাইছ মানে কেনেকুৱা লাগে মানে হাতেদি যাই আছোঁ বৰ্তমান সেই অৱস্থা চাব পাৰে গাইছ দেই আৰু হাতেদি চাইকেল চলাই আছোঁ they are life guys তাৰপিছত গাইছ এনেকৈ মানে ফুৰিবলৈ আহিলোঁ মানে ইকো পাৰ্কত দেখি মানে জাষ্ট এই ইকো পাৰ্কত মানে বহুত জংঘল হৈছে মানে চাব পাৰে মানে চাফা কৰা নাই বৰ্তমান সেইকাৰণে মানে এবাৰ এনে জাষ্ট ফুৰিবলৈ আহিলোঁ ভাল লাগিল আহি পেলাই এতিয়া বৰ্তমান যাই আছোঁ ঘৰত নহয় ষ্টেচন ফালে যাই আছোঁ গাইছ ষ্টেচন ফুৰিবলৈ যাই আছোঁ বৰ্তমান চাব পাৰে মানে দিগন্তৰ মই যাই আছোঁ এনেকুৱা মানে চাব পাৰে এয়া ষ্টেচনৰ পৰা আহি পেলাই কিন্তু এতিয়া বৰ্তমান ঘৰত যাই আছোঁ এনেকৈ মানে চাইকেল চলাই যাই আছোঁ আৰু দেয়াৰ গাইছ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ জয় আই অসম